আছে ন ডাবল ট্ৰেডিং আছে আহিব ন দিছিলোঁ নহয় খেলটো এতিয়া গ'লে নহয় এইটো প্লাছ ভাঙোতে কৰিব লাগে আৰু মাৰিছোঁ কৈ আছে ইয়াত লগাব লাগিব ইয়াতে পেনেল বৰ্ডখন বনাবৰ কাৰণে ঠিক আছে হ'ব ভালকৈ আছে কাইলৈ তাৰ মানুহজনো ঘৰলৈ যাব কাইলৈ 1 তাৰিখ হ'ব ন কাইলৈ 1 তাৰিখ হ'বনে কি হয় নাজানো মানে অকণমান পইচা পাতি কিবা ক্ষেত্ৰত আছে সেইকাৰণে চাম মামনি দেখুৱাই দে ফটোখন ঠিক আছে দে কিবা গণ্ডগোল হ'লে মোক যেন পুলিচে নধৰে মই সেইকাৰণে আগে ফটো চটো মাৰি দেখুৱাই দিছোঁ ফটো হৈ গ'ল মই নিজে ক'ব কাৰণে পইচাটো বাচি গ'ল আৰু সেইটোৱে হ'বা ডি পি বক্স দিছোঁ হেৰিৰ কাৰণে এইটো 100 ৱাটৰ বাল্ববিলাকৰ কাৰণে ডি পি চুইচ দুটা আছে আৰু এইটো ইনভাৰ্টাৰ কানেকশ্যন আছে এইটো লাইট ফেনৰ এইবিলাক অলপ ভালকৈ টাইট দিব লাগে দিলে ভাল হয় আৰু ফাইনেলি ক্ল'জ কৰি দিওঁ বছ ইয়াত এটা চুইচ এটা লগাবলৈ আছে MCB এটা ইয়াতে MCB এটা লগাবলৈ হ'ব চিলাই হোৱাতকৈ ষ্টেপলে মাৰি দিছোঁ পোৱালি ৰাখিবলৈ এইটো ঘেৰা বনোৱা হৈছে এতিয়া ব্ৰইলাৰকেইটা
কৰিব লৈছোঁ তাকে অলপ হেৰি কৰি দিছে কোম্পানীৰ পৰা মানুহ আহি গেছ দি দিছে এই দেখুৱাইছোঁ আপোনালোকক হেল্ল' এভৰিৱান কেনেকৈ ছেটিং কৰিব লাগে মই নাজানিছিলোঁ ফিডাৰ আৰু ড্ৰিংকাৰবিলাক এনেকৈ চাওক এনেকৈ ছেটিং কৰি পেলাই এটা ফিডাৰ এটা ড্ৰিংকাৰ এটা ফিডাৰ এটা ড্ৰিংকাৰ কৰি পোৱালি মোৰ ইয়াত টোটেল আছে 1860টা সেইকাৰণে 3টা বৰ্ডিং বনাইছোঁ তাকে এইফালে চাওক এনেকৈ ছেটিং কৰিব লাগে মই নাজানিছিলোঁ কালি ভিডিঅ' এটা দেখুৱাম আগৰ ভিডিঅ'টো দেখুৱাম তাতে যেনে তেনে যধে মধে কৰিছিলোঁ ছুপাৰভাইজাৰ আহি মোক দেখুৱাই থৈ গ'ল এনেকৈ কৰিব লাগে এইফালে চাওক এনেকৈ কৰি এতিয়া চিজিলো হৈছে দেখিবলৈও সুন্দৰ হৈছে তাৰপৰা গেছ বুৰ্ডাৰটো আছে গেছ বুৰ্ডাৰটো কালিৰ পৰা এনেকৈ জ্বলা নাছিল মোৰ মানে এই ফিল্টাৰটোত জাম হৈ আছিলে মই এইটো ৱাছ কৰি দিয়াৰ লগে লগে এতিয়া ধুনীয়াকৈ জুইখন মানে বাৰ্ণ হৈছে তাকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আজি 2-3 দিন হৈছে মৰ্টেলিটি মোৰ এতিয়ালৈকে 2টা হৈছে 2 দিনত এই নিশা 1টা বাজিছে 1টা বজালৈকে মই বৰ্ডিঙত এইদৰে বহি আছোঁ ফাৰ্মখন কৰিম বুলি ভাবিছিলোঁ ফাৰ্মখন অলৰেডি আজি পোৱালি পালেহি সেইকাৰণে পোৱালিৰ লগতে লাগি আছোঁ চাওক কিমানডোখৰ আগবাঢ়ো আপোনালোকক ভিডিঅ'টো আগলৈ দেখুৱাই গৈ থাকিম